এটম বম বা নিউক্লিয়াৰ বম ইয়াৰ ব্যৱহাৰ পোনপ্ৰথমে মহাভাৰতৰ যুদ্ধত হৈছিল। হয়, তোমালোকে ঠিকেই শুনিছা। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই বিষয়ে তোমালোকৰ লগত বিস্তাৰভাৱে আলোচনা কৰিম। হেল্ল' এভৰিৱান, মই পাৰ্চৱাই এটা নতুন টপিকৰ সৈতে তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই এটম বমক আজি বিশ্বৰ অন্যতম বিপজ্জনক অস্ত্ৰ হিচাপে গণ্য কৰা হয়। ইমানেই নহয়, এই এটম বমৰ কাৰণেই আজিৰ পৃথিৱী তৃতীয় বিশ্বযুদ্ধ অৰ্থাৎ থাৰ্ড ৱৰ্ল্ড ৱাৰৰ দিশে আগবঢ়া দেখা গৈছে। আমেৰিকা, ৰাছিয়া, নৰ্থ কোৰিয়াকে ধৰি পৰমাণু অস্ত্ৰৰ দ্বাৰা সক্ৰিয় দেশসমূহে সময়ে সময়ে আক্ৰমণ প্ৰত্যাক্ৰমণৰ বাৰ্তা প্ৰেৰণ কৰা দেখা গৈছে। নৰ্থ কোৰিয়াৰ ছুপ্ৰিম লিডাৰ কিম জং উনে সময়ে সময়ে আমেৰিকাক পৰমাণু বোমা প্ৰয়োগ কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে। যদি কেনেবাকৈ এই দুখন দেশৰ মাজত এই নিউক্লিয়াৰ ৱাৰ হয়, তেনেহ'লে দেশখনৰ লাখ লাখ লোকৰ চিতাতে মৃত্যু হ'ব। আমি জানো যে এই পৰমাণু বোমাৰ ব্যৱহাৰ পোনপ্ৰথমে 6 আগষ্ট 1945 চনত জাপানৰ হিৰোশ্বিমা চহৰত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ দুখনকৈ চহৰ হিৰোশ্বিমা আৰু নাগাচাকি চহৰৰ ওপৰত 2টা পৰমাণু বোমা বিস্ফোৰণ কৰিছিল। কিন্তু তোমালোকে বাৰু জানানে যে মহাভাৰতৰ সময়তো এই পৰমাণু বোমাৰ ব্যৱহাৰ হৈছিল? এয়া মই কোৱা কথা নহয়। ফাদাৰ অফ এটম বম হিচাপে পৰিচিত ৰবাৰ্ট অপেনহেইমাৰৰ ৰিচাৰ্চে এই কথা প্ৰমাণিত কৰিছে। আচলতে এটম বমৰ আৱিষ্কাৰক চাইণ্টিষ্ট ৰবাৰ্ট জুলিয়াছ অপেনহেইমাৰে তেওঁৰ গৱেষণাত প্ৰকাশ কৰিছে এটম বমৰ দৰে বিনাশকাৰী অস্ত্ৰৰ ব্যৱহাৰ মহাভাৰতৰ সময়ছোৱাত হৈছিল। ৰবাৰ্ট অপেনহেইমাৰে গীতা আৰু ভাগৱতৰ গভীৰভাৱে অধ্যয়ন কৰিছিল। তেওঁ আৰু তেওঁৰ টীম লগ লাগি এই বিনাশকাৰী অস্ত্ৰৰ নিৰ্মাণ কৰিছিল। ৰবাৰ্ট অপেনহেইমাৰে তেওঁৰ গৱেষণাত এইটোও উল্লেখ কৰিছে যে বৰ্তমান সময়ৰ পৰমাণু বোমা আৰু মহাভাৰতত উল্লেখ কৰা ব্ৰহ্মাস্ত্ৰৰ পৰিণাম একেধৰণৰ। ৰবাৰ্ট অপেনহেইমাৰে এই মিছনটোৰ নাম ট্ৰিনিটি ৰাখিছিল, অৰ্থাৎ ত্ৰিদেৱ। আমি ত্ৰিদেৱ মানে জানো যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। পুনেৰ ডাক্তৰ তথা লেখক পদ্মাকৰ বিষ্ণুবৰ্তকেও তেওঁৰ কিতাপ স্বয়ম্ভূত এই কথা উল্লেখ কৰিছে যে মহাভাৰতৰ সময়ত যি ব্ৰহ্মাস্ত্ৰৰ ব্যৱহাৰ কৰিছিল সেয়া আজিৰ পৰমাণু বোমাৰ সমান শক্তিশালী আছিল। তোমালোকে চাগে নিশ্চয় শুনিছা যে ৰামায়ণ আৰু মহাভাৰতৰ সময়ছোৱাত এই ব্ৰহ্মাস্ত্ৰ সবাতোকৈ শক্তিশালী আছিল। সেই সময়ৰ বহু যোদ্ধাৰ ওচৰত এই অস্ত্ৰ আছিল। গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই এই ব্ৰহ্মাস্ত্ৰৰ ব্যৱহাৰ কৰিছিল আৰু সেই সময়ত যথেষ্ট ক্ষতিসাধন হৈছিল। হিন্দু সভ্যতাৰ ৰিচাৰ্চতো এই কথা উল্লেখ কৰিছে 5000ৰ পৰা 7000 বছৰৰ পূৰ্বে মহেঞ্জোদাৰো আৰু হৰপ্পাত কিছুমান নৰকংকাল উদ্ধাৰ হৈছে, যিবোৰ ভয়ংকৰ অস্ত্ৰৰ দ্বাৰা হত্যা কৰা হৈছিল। লগতে ইয়াত বহুতো তথ্য পোৱা গৈছে যিবোৰে প্ৰমাণ কৰে যে কোনো সময়ত ইয়াত ভয়ংকৰ ৰেডিয়েশ্যনৰ উৎপন্ন হৈছিল, যি কোনো পৰমাণু বোমাৰ বিস্ফোৰণ হ'লে উৎপন্ন হয়। লেখক এৰিন ভনে তেওঁৰ বেষ্ট চেলাৰ বুক চেৰিয়টছ অৱ গডছত এই কথা উল্লেখ কৰে যে 5000 বছৰ পূৰ্বে মহাভাৰতৰ সময়ৰ যোদ্ধাই এই কথা কেনেকৈ জানে যে যি অস্ত্ৰৰ ব্যৱহাৰে 12 বছৰ পৰ্যন্ত সেই ভূমি ৰুক্ষ হৈ থাকিব, এনেকুৱা অস্ত্ৰ যাৰ ব্যৱহাৰে গৰ্ভস্থ সন্তানৰো মৃত্যু হ'ব। ইয়াৰ অৰ্থ এই যে সেই সময়ত আজিৰ পৰমাণু বোমাৰ নিচিনা কিবা অস্ত্ৰ আছিলে, যাৰ জ্ঞান হয়তো আগলৈ বন্ধ কৰিলে আৰু ক'তো লিখা নহ'ল। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে কিছু কথা জানিব পাৰিলা। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি মই পাৰ্চৱাই তোমালোকৰ পৰা বিদায় মাগিছোঁ।